কবিৰ পুলিবিলাক ৰুইহে গৈছিলোঁ, এদিনো হ'লে চাব আহিব পৰা নাই। অৱশ্যে খাই আছোঁ, কিন্তু বন্ধাকবি খাব পৰা হোৱা নাই। মানে দেউতাৰ মতে, গতিকে দুদিন ৰখিবই লাগিব বন্ধাকবি খাবলৈ। আনফালে মই আজি অকণমান পাচলি লৈ যাম। কাটো এইটো কাটো না এইটো কাটি এইটো নালাগে দাগ আছে এটা বুজি দিলো ফুলকবি হাৰ্ভেষ্টিং, এইয়া ফুলকবি হাৰ্ভেষ্টিং হৈ আছে দেখিছে। আমি অৱশ্যে মাছৰুম হাৰ্ভেষ্ট কৰা যায়। উল্টাকে দেখাই দিয়কচোন কবিটো। এইয়া চাওক, এইটো বাছ খেতিখন আমি ৰুই গৈছিলোঁ আৰু এইবিলাক দেখিছেনে কাটি কাটি শেষ। ব্ৰকলি নেক্সট ওলাই আছে আৰু খাই আছোঁ, বিক্ৰীও হৈ আছে। এই চব ব্ৰকলি আছিলে এইবিলাক। এয়া ফুলকবি হাৰ্ভেষ্টিং হৈ গ'ল এটা। নেক্সট এতিয়া ব্ৰকলি এটা ল'ম। এইটো ব্ৰকলি ল'ম, চাওক কি ধুনীয়া ব্ৰকলি। এয়া দিয়ক, এতিয়া ব্ৰকলি হাৰ্ভেষ্টিং হৈ আছে। বাছ হৈ গ'ল। এইটো ব্ৰকলি লৈছোঁ, মোনা লৈ আছোঁ মই হাতত। আৰু এয়া ভোলা বেঙেনা ছিঙিছোঁ। দেউতাৰ খেতি যিহেতু দেউতাক নোসোধাকৈ কাম কৰিব নোৱাৰোঁ আৰু অলপ নিব লগা হৈছে। পথাৰত আহিছোঁ যেতিয়া আজি অকণমান পাচলি নিবই আহিছোঁ আৰু এইটো ছিঙিম এতিয়া। হাত দিলে ছিঙিব পাৰি আৰু এতিয়া হাত দিলেই ছিঙিব পাৰি। বাপৰে, গছে দুখ পাব বুলি ভয় লাগে, খুব টাইট। আৰু দুটা হ'লে হ'ব। আৰু দুটা লওঁ, দুটা ল'লে হৈ যাব। এইটো গছৰ একদম পাতৰ তলত থাকেতো বেঙেনাবিলাক, পটককৈ আমি দেখা নাপাওঁ। ইয়াতে এটা আছে, বাছ ধুনীয়া। এয়া দেখিছে বেঙেনা পোৰা। এয়া বেঙেনা পোৰাৰ কেনেকুৱা টেষ্ট হ'ব কওকচোন। এতিয়া বেঙেনা ল'লোঁ আৰু এয়া সৰু বেঙেনা। এইটো দেখিছেনে, পোৱাল বেঙেনা বুলি কয় কিছুমানত। সৰু বেঙেনাও আছে বাৰু। এইটো মানে আমি প্ৰত্যেকবিধে লৈ যাম এতিয়া, আমাক লগা হৈছে অলপ। ঘৰততো আছেই পাচলি, আৰু পাচলিৰ খেতি কৰা সকলে ভালদৰে বুজি পাব যে খেতিৰ সময়ত ঘৰত পাচলি কেনেকৈ থাকে আপোনাৰ, কোনবিধ খাব কোনবিধ নাখাব, কোনোবাবিধ শুকাই যাব, এনেকুৱা পৰ্যায় হয়। কিন্তু তাৰ ভিতৰত যেতিয়া আমাক ভালকৈ লগা হয়, ধৰক কাৰোবাৰ অৰ্ডাৰ থাকিল বা কাৰোবাক দিব লাগে বিশেষ কিছুমান ব্যক্তিৰ বাবে, তেতিয়া আমি এনেকৈ মানে ভালখিনি চাই ভালেই বাৰু, চব ভাল পথাৰত থকা, আনকি পোক থকাটো বেয়া বুলি আমি নকওঁ। আৰু মই কিয় এনেকৈ খোজকাঢ়ি আছোঁ তাৰো এটা কাৰণ আছে। পানী দিছিলে, গোটেই এইবিলাক বোকা বোকা হৈ আছে, গতিকে ভৰিৰ তলত খুব বোকা লাগি যায়। সেয়াই আমি এতিয়া বেঙেনা ছিঙি আছোঁ, দেউতা আৰু মই। সৰু বেঙেনাটো ছিঙিলে অলপ দিগদাৰ, অলপ সময় লাগে, যিহেতু সৰু সৰু হয়। চাওকচোন বাৰু কিমান ধুনীয়া কালাৰ। বাৰু এইখিনি ছিঙি লওঁ, ইয়াৰ পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ দেই। হ'ব আৰু এটা বেঙেনা আছে, সেইটো হৈছে কুচিয়া বেঙেনা। এই চাওকচোন, ইয়াতকৈও দীঘল দীঘল হয়, কিন্তু যোৱাকালি বিক্ৰী হৈছে ইয়াৰে বেঙেনা ছিঙা হৈছে, দেখিছেনে। এইটো বেঙেনাৰ সোৱাদটো বেলেগ, প্ৰত্যেকটো বেঙেনাৰে সোৱাদ কিন্তু বেলেগ, আৰু এইবিধ বেঙেনাৰ সোৱাদ বেলেগ। আৰু আমি প্ৰত্যেকবিধ পাচলি যিখিনি বৰ্তমান আছে এইখিনি এনেকৈ ওলাব বাৰু, আৰু অলপ চাই লওঁ ওলাব আছে। বাছ হৈ যাব এতিয়া। এইয়া এনেকুৱা হয়, ইয়াতকৈও দীঘল হয় কুচিয়া বেঙেনা। বিক্ৰী হৈছে, বাছ হৈ যাব আৰু ল'লোঁ ভালেখিনি। এয়া দেখিছেনে, এয়া বেঙেনা লৈ আছোঁ, হৈ যাব। আৰু এইখিনি দেখিছেনে, এই ৰঙা ৰঙা ধুনীয়া ধুনীয়া পাতখিনি, এইখিনি হৈছে বিটৰ খেতি। আৰু বিটৰ খেতিত বিট এটা উঠাম। মানুহ নাজুৱে গুটি দিছিলে, আৰু মানুহ কিন্তু বহুত ভাল পায়। যোৱাকালি নিছিলে দেউতাই দুটা, মানুহে বহুত ভাল পায় বিট। খোৱাতকৈও তাই এটা বেলেগ কাম কৰে বিটত। কি কৰে পিছত আপোনালোকক দেখুৱাম কেতিয়াবা, দেখিছেনে।
আমাৰ ঘৰৰ বিট চাওকচোন। এইখিনিও কিন্তু শাকৰ দৰে খাব পাৰি, এইটো পাতকেইটা শাকৰ দৰে মিক্স কৰি খাব পাৰি। এয়া বাকী আহকচোন দেখুৱাওক। আৰু এয়া মোনা, এইখন মোনা ৰেডি হ'ল। দেউতাই আৰু এটা ব্ৰকলি আনিব গৈছে, আৰু সেই ব্ৰকলিটো ল'লে আমি এতিয়া যামগৈ আৰু আপোনালোকক অলপ দেখুৱালোঁ আমাৰ পথাৰৰ শাক পাচলিখিনি আজি কেনেদৰে আমি হাৰভেষ্ট কৰিলোঁ, দেউতা আৰু মই মিলি। দেউতাহঁতেতো মোনাই মোনাই কৰি আছে, সদায় বিক্ৰী হৈ আছে। আৰু এয়াই এতিয়া যাওঁ। হৈ যাব।